কলিয়াবৰৰ হাতীগাঁৱৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিতো ৭৩ সংখ্যক বন মহোৎসৱ উদযাপন। নমস্কাৰ, আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ। তেওঁলোকে আজিৰ প্ৰায় ১০-১৫ বছৰ তেওঁলোকে তাত স্থিৰতাভাৱে বাসস্থান কৰিছিল। তেওঁলোকে মাটি বাৰীৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা, তেওঁলোকে ৰাস্তাৰ পদূলি ব্যৱস্থা, বিজুলীৰ মানে সুবিধাৰ পাতিৰ গোটেইখিনি চৰকাৰৰ সুবিধা পাতি তেওঁলোকে পাইছিল। তথাপিও তেওঁলোকে ইভিকশ্যনৰ বা উচ্ছেদৰ কাৰ্য পদক্ষেপ লোৱাটো এইটো অন্যায় বুলি আমি কৈছোঁ। প্ৰথমে এই মাটিডোখৰ ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট, কিন্তু মাটি যথেষ্ট নোহোৱাত ছেৰিকালচাৰসকলে সেই মাটিডোখৰ পিছত এৰি দিছে। ইয়াৰ কাৰণে কাৰ্বি আংলং সমাজ কাউন্সিলৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু তাত কিছুমান 10 জেগাত মাটি ল'ব বিচৰা, কিছুমান লেণ্ডলেছ মানুহক লৈ পেলাই চৰকাৰী মাটি বা কোনোবা ব্যক্তিগত মাটি কেপচাৰ কৰা মনোভাৱ সেই মানুহবিলাকৰ কবলত থাকি সেই এখন যাবলৈ নোৱাৰিলে। আৰু আপোনালোকে জানে মাটিডোখৰ হাইকোৰ্টক দিয়াৰ পাছত, জুডিচিয়েল কোৰ্টক দিয়াৰ পাছত মাটিৰ মালিকটো হাইকোৰ্টৰহে হ'ব। ল' আপোনালোকে জানে, আমিতো সকলোৱে ল'ৰ ওপৰততো নহয়। গতিকে অৱশেষত হাইকোৰ্টে অট'নমাছ কাউন্সিলক নিৰ্দেশ দিছে যে অতি শীঘ্ৰে মাটিডোখৰ ইভেকশ্যন কৰি দিয়ক। সেই অৰ্ডাৰ অট'নমাছ কাউন্সিললৈ দিয়া হৈছিল আৰু সেই অৰ্ডাৰটো অট'নমাছ কাউন্সিলে ফ'ল' কৰিব লাগিব। যদি ফ'ল' নকৰে তেতিয়া কণ্টেম্প অফ কোৰ্ট হ'ব। গতিকে এইটো পিয়ৰলি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত কোনো জড়িত নাই, অলৰেডি এলটেড মাটি। কলিয়াবৰ থানাৰ অন্তৰ্গত হাতীগাঁও আৰু ঔগুৰি সংযোগী দলঙৰ সমীপত হাতীগাঁও অঞ্চলৰে কলিৰাম মহাভয় নামৰ এগৰাকী যুৱকৰ মৃতদেহ আজি স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু পিছত কলিয়াবৰ থানাত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে থানাৰ সংশ্লিষ্ট বিষয়াসহ আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কলিয়াবৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বাতৰি লিখা সময়লৈকে মৃত যুৱকজনৰ বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য অথবা মৃত্যুৰ কাৰণ এই বিষয়ে একো জানিব পৰা হোৱা নাই। কি হৈছিলে? মোৰ খুলখালি হয়। মই মানুহৰ পৰা খবৰ পালোঁ। খবৰ পাই পেলাই শ্মশানৰ ৰাস্তাতে ৰাতিপুৱাৰ পৰা ঘৰত নাই। তাৰপিছত খবৰ পাওঁতে আমি গৈ পেলাই শ্মশানত গৈ চাইছোঁ, শ্মশানৰ ৰাস্তাত পৰি আছে, তেওঁ মৃত্যু হ'ল। আমি ইয়াতে অনা জখলাবন্ধাত অহাৰ পিছত হস্পিটেলত এই আপোনাৰ মৰিলে বুলি কৈছে। তেওঁৰ নামটো কি? কলিৰাম মহাভয়। ক'ত গৈছিলে তেওঁ? তেওঁ বেঙেনাটিয়ে যাব, সেইটো ৰাস্তা বেঙেনাটি যায়। কলিয়াবৰৰ পৰা দিলীপ টকবিৰ ৰিপৰ্ট, 365 নিউজ ইণ্ডিয়া। গছ থাকিলেহে মানুহ থাকিব, সেই উক্তিকে সাৰোগত কৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অধীনস্থ দক্ষিণ খেৰনি বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া মনসিং টিছৰ সবল নেতৃত্বত আজি বৃক্ষৰোপণৰ দৰে এক মহৎ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে যোৱা 1 জুলাইৰ পৰা অহা 7 জুলাইলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ কৰাৰ উদ্দেশ্যৰে ৭৩ সংখ্যক বন মহোৎসৱ পালন কৰা হৈছে।
সেই লক্ষ্যৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী বন সংমণ্ডলৰ অধীনত আমৰেং সংৰক্ষিত বনাঞ্চলৰ সপ্তাহজোৰা কাৰ্যসূচীৰে চলিবলগীয়া বন মহোৎসৱৰ এই কাৰ্যসূচীৰ অন্তৰ্গত প্ৰায় 5 হেক্টৰ মাটিৰ বৃক্ষৰোপণ কৰা হ'ব বুলি বনাঞ্চলিক বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত জানিব দিয়ে। বৃক্ষৰোপণৰ প্ৰথম কাৰ্যসূচী হিচাপে 1 হেক্টৰ মাটিত ইতিমধ্যে বৃক্ষৰোপণ কৰা হৈ গৈছে বুলিও বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিছে। বৃক্ষৰোপণৰ এই কাৰ্যসূচীত খেৰণী অঞ্চলৰ গাঁওবুঢ়াকে প্ৰমুখ্যে কৰি স্থানীয় ৰাইজ তথা খেৰণী বন সংমণ্ডলৰ সমূহ বন কৰ্মীয়ে বৃক্ষৰোপণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। খেৰণীৰ পৰা জয়ৰাম কাঠাৰৰ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। বস খালি ফালে চাই দিবা বুলি মহোৎসৱ উপলক্ষে আপোনালোকে আজিৰ দিনটোত কি কাৰ্যসূচী হাতত লৈছে আৰু কেনেধৰণে লৈছে অলপ জনাব নেকি? হয়, এই আমাৰ আজি মানে কি আজি দুদিনৰ আগৰ পৰা আৰম্ভ হৈছে। আমাৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে এই বন মহোৎসৱ এইটো গোটেই অসমত পালন কৰা হয়। সেই বন মহোৎসৱৰ সংগতি ৰাখি আমিও মানে আমাৰ খেৰণী ৰেঞ্জৰ তৰফৰ পৰা আমাৰ আমৰেং ৰিজাৰ্ভৰ যিখিনি ডিগ্ৰেডেড এৰিয়া আছে তাতে আমি গছপুলি ৰোপণ কৰিছোঁ আমাৰ ইয়াৰ ৰাইজৰ সহযোগিতাত। ইয়াত প্ৰায় আজি 2000 পুলি ৰোৱা হৈছে এতিয়ালৈকে। আপোনাৰ ফ্ৰুটছ বিয়াৰিং লগতে ফাষ্ট গ্ৰোয়িং স্পেচিছ যিটো আপোনাৰ বগীপমা লালপমাবিলাক লগোৱা হৈছে। কিমানমান মাটিত আপোনালোকে নাই আজি 1 হেক্টৰ এৰিয়া আমি লগোৱা হৈছে আৰু দুদিনমান আমাৰ সময় আছে 7 তাৰিখলৈকে যিহেতু অন্তত আমি 5 হেক্টৰ মানলৈকে লগাব পাৰিম বুলি এটা টাৰ্গেট লৈছোঁ। আচ্ছা, আৰু এটা কথা আমি জানিব বিচাৰোঁ, যিহেতুকে আমি গছ গছনিবিলাক লগাওঁ কিন্তু ইয়াক আমি সুৰক্ষা দিব লাগিব। হয়, এই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আপুনি কেনেকুৱা কিবা এটা চিন্তা চৰ্চা কৰিছে? সুৰক্ষাৰ মানে কি নহ'লে হয়তো গৰু ছাগলী সোমাব, কোনোবা এনেকৈ গৈ গছ গছনিখিনি আমি যি প্ৰকাৰে আমি লগাৱাৰ চেষ্টা কৰিছোঁ তাত কিছুমান বাধাৰ সৃষ্টি হয়। হয়, সেইটোত হয়, কিছুমান বেৰিয়াৰ লগাব লাগিছিল কিন্তু বৰ্তমান আমাৰ তেনেকৈ পুঁজিও নাই। তথাপিও যিমান পাৰি আমাৰ ষ্টাফ হয় আমি এইটো মানে লুক আফটাৰ কৰাওঁ। আপুনি কিবা আপোনাৰ ফালৰ পৰা ৰাইজক কিবা মেছেজ দিব নেকি এইখিনি সুৰক্ষাৰ ক্ষেত্ৰত? মই ৰাইজক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে অকল গছপুলিটো ৰুলেতো নহ'ব, গতিকে ইয়াৰ চোৱা চিতা মানে ৰাইজেও যাতে সহায় সহযোগিতা কৰে যাতে গছপুলিখিনি আমি বচাই ৰাখিব পাৰোঁ, তাকে মই অনুৰোধ কৰোঁ। আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।